গাইজ কি খবৰ আপোনালোকৰ নিশ্চয় সকলোৰে ভালেই। তো গাইজ আজি আমি আহিছোঁ মানে কভাৰ ভিডিঅ'ৰ কাৰণে জেগা চাব আহিছোঁ কভাৰ শ্বুটৰ কাৰণে। তো এতিয়া আমি আছোঁ ফকাটিং অভাৰব্ৰিজৰ তলত আছোঁ আৰু আপোনালোকক অভাৰব্ৰিজখন দেখাম ওপৰলৈ গৈ। তো ভিডিঅ'টো চাই থাকক শেষলৈকে। আমি কি কি জেগা চাওঁ আপোনালোককো দেখাবলৈ চেষ্টা কৰিম। গাইজ এতিয়া আহি গ'লোঁ অভাৰব্ৰিজৰ ওপৰত আৰু দেখাম এতিয়া অভাৰব্ৰিজৰ ওপৰত বহুত আৰ্ট কৰা আছে, আপোনালোকে চাব সকলোৱে আৰু ভিডিঅ'টো লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। এতিয়া মই দেখাইছোঁ আপোনালোকক। গাইজ ভিডিঅ'টো বহুত দীঘল নকৰোঁ আৰু এতিয়া আমি আৰু এটা জেগা চাবলৈ যাম। ইয়াত এতিয়া অভাৰব্ৰিজ এখন ফকাটিং অভাৰব্ৰিজ হয়, নতুনকৈ বনাইছে। আৰু এতিয়া আমি যাম শগুন পাৰলৈ যাম, তাতো আছে ধুনীয়া ধুনীয়া জেগা আছে, আপোনালোকে চাই থাকক ভিডিঅ'টো। ইয়াৰ পৰা এতিয়া যাওঁ। আমাৰ প্ৰণৱ দায়ো এইফালে এতিয়া ব্লগিং কৰি আছে, পূৰা ধামাকা ব্লগিং কৰি আছে। দেখিলে প্ৰণৱ দাই পূৰা ধামাকা ব্লগিং কৰি আছে। এতিয়া ভিডিঅ' শ্বুট লৈ আছে অলপ মানে শ্বৰ্ট বনাবৰ কাৰণে। এতিয়া গৈ আছোঁ আমি ক'লৈ গৈ আছোঁ? শগুন পাৰা গৈ আছোঁ গাইজ। এইখন হ'ল শগুনপাৰা বিল, চাই লওক ভালকৈ। শগুনপাৰা বিল হয় এইখন, বহুত ডাঙৰ। গাইজ এতিয়া আমি আহি পাই গ'লোহি ফাইনেলি, শগুনপাৰা পাই গ'লোহি। আৰু এখন নদী ধনশ্ৰী নদী আৰু দৈয়াং নদী দুইখন একেলগে বৈ আহিছে। বেক কৰি দেখাইছোঁ আপোনালোকক। আৰু ইয়াতো ভিডিঅ' শ্বুটৰ কাৰণে জেগা বহুত আছে, বহুত ধুনীয়া ধুনীয়া জেগা আছে। এতিয়া আমি গৈ আছোঁ আৰু এটা জেগালৈ গৈ আছোঁ, ধুনীয়া জেগা, দুইনমুখ। এইফালে যাব লাগিব, নদীৰ চাইডে যাব লাগিব, ৰাস্তা আছে। মানে ইয়াত দুখন লৈ গৈ আহিছোঁ না, সেই দুখন লৈ য'ত মানে লগ লাগিছে সেই জেগাত গৈ আছোঁ। হালদি গাইজ এতিয়া নদী পাৰে আহি আছোঁ আমি, দুইনমুখলৈ গৈ আছোঁ। বাইক আনিব নোৱাৰি এইফালে, সেইকাৰণে এতিয়া আমি খোজকাঢ়ি আহি আছোঁ। গাইজ এইফালে দুখন নদী দেখিছে, এখন সৌফালে আছে আৰু এখন এইফালে আছে। দুখন নদী লাগি এই চাইডে গৈছে একেলগ হৈ, সেইকাৰণে এইডোখৰ জেগা দুইনমুখ কৈছে। গাইজ ভিডিঅ'টো আৰু বেছি দীঘল নকৰোঁ, ইমান তাতে সমাপ্ত কৰোঁ। ৰ'দো দিছে, বহুত গৰম দিছে আৰু এতিয়া ঘৰো যাম মানে। তো যদি ভিডিঅ'টো চাই ভাল পালে তো ভিডিঅ'টো লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু যিসকল মোৰ চেনেলটো নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।